স্বাগতম জনাইছো আমাৰ চেনেলৰ অইন এটা ভিডিঅ'লৈ। চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। অভিনেত্ৰী নিশিতা গোস্বামী সোশ্যাল মিডিয়া যোগেদি লাইভ আহিছিলে আমি দেখিবলৈ পাইছো অভিনেত্ৰীগৰাকী উপস্থিত আছে এটি অনুষ্ঠানত। এতিয়া আমি আপোনালোকলৈ আগবঢ়াইছো অভিনেত্ৰী নিশিতা গোস্বামীৰ সেই লাইভৰ ভিডিঅ'টো। আমি মঞ্চলৈ যাম তাৰ পাছত কিছু সময় পাছতে আকৌ অনুষ্ঠান শেষ হ'ব। মই এখন লৈ লৈছোঁ হা বাইদেউ। লাইভ এটা কৰি আছিলোঁ ইয়াত দেখিলে ইমান সুন্দৰ এক পৰিৱেশ হৈছে, সঁচাকৈ খুব ভাল লাগিছে। মই সকলোৰে নাম ল'ব পৰা নাই, বেয়া নাপাব। এইখিনিতে ভিডিঅ'টো শেষ কৰিম। সুবিধা একদম হেৰি হৈ গৈছে। গৰমে পাত্তাই পোৱা নাই। গৰমে পাত্তা মানে গৰমটো আঁতৰি মৰম হৈ গৈছে। মৰমে গৰমক আহিবই দিয়া নাই। খুব ভাল লাগিছে, ভাল লাগিছে আৰু লগ পাম সকলোকে আকৌ সোনকালে। অকণমানি মাইনা এজনী চাওকচোন। অকণমানি নাচনী এতিয়া মই লাইভ শেষ কৰি এইখিনিতে গোগামুখত আছোঁ মই।